তো আজি আহিলোঁ ইয়াত আইবিত প্ৰথমতে আহি পেলাই আলোচনা কৰিলোঁ, আলোচনা কৰি পেলাই গোটেই কথাটো মই বুজি ল'লোঁ। এতিয়া ভিতৰত যাম, জমদুৱাৰৰ ভিতৰত যাম আৰু বহুত স্পেচেছ আছে আমাৰ, এইবিলাকক মেইনলি আলোচনা কৰিছোঁ যাতে মই দায়িত্ব লোৱাৰ পিছত যাতে কোনো কিবা এটা গছ কাটা আৰু ক্ৰচিং কৰা কিবা কিবি যাতে ফৰেষ্টত যাতে কোনো অনিষ্ট নহয় আৰু এনিমেল হিউমেন যাতে কনফ্লিক্ট নহয়, এইবিলাকৰ কাৰণে আমি আলোচনা কৰিছোঁ। ক'ত ৱাচ টাৱাৰ লাগে, মানে ফেঞ্চিং লাগে আৰু কি কি মেৰামতি লাগে। ইয়াত আমাৰ দুটা গেষ্ট হাউচ আমি বনাইছোঁ। বাহিৰৰ পৰা যদি ভি আই পি আহে ইয়াত ৰাখিবৰ কাৰণে আমি এইটো বনাইছোঁ আৰু অতি সোনকালে আলোচনাৰ মাধ্যমত এইটো লিষ্টত দিয়া হয় না ডিপাৰ্টমেণ্টেলি চলোৱা হয়, এইবিলাকো ঠিক ঠাক কৰা হ'ব। বাকী পিছত আহি থাকিম, ঘূৰি থাকিম আৰু গোটেই যি ইলিগেলবিলাক আছে এই ইলিগেলবিলাকক আমি দুবাৰমান ডিপাৰ্টমেণ্টেলি ছেক্ৰেটাৰী আমাৰ ডিআৰঅ'বিলাক আৰু CSD বাইদেউ আমি থাকি পেলাই গোটেই ইনষ্ট্ৰাকশ্যন দিয়া হৈছে যাতে কোনো ইলিগেল নাপায় আৰু নকৰে আৰু বেলেগক এলাও নিদিয়ে, এই কথাটো ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। ঠিক তেনেকৈয়ে আমাৰ অফিচাৰবিলাকে ডিআৰঅ'ৰ লগতে ৰেঞ্জাৰবিলাকে কাম কৰি আছে। মই সকলোকে ধন্যবাদ দিছোঁ। তো আজিৰ প্ৰগ্ৰামটো এইখিনি, এতিয়া মিটিং কৰিলোঁ, তাৰপিছত মই ভিতৰত যাম। বন বিভাগে প্ৰতিদিনে অভিযান চলি আছে, যিটো আপোনালোকৰ কিবা চলি থাকিব নেকি? এইটোতো মইতো কৈছোঁ কণ্টিনিউ চলি থাকিব। ইলিগেল বস্তুটো আমি এলাও নিদিওঁ, যাতে টোটেল বস্তুটো ফৰেষ্টটো যাতে টোটেল আমাৰ BTCত প্ৰটেকশ্যন হয়, এইটোৰ কাৰণে আমি এইটো ইণ্টাৰেষ্টতে কাম কৰি থাকোঁ। আৰু সকলোৱে কপাৰেট কৰিছে, আমাৰ ডিআৰঅ' ৰেঞ্জাৰ সকলোৱে আৰু প্ৰটেকশ্যন পাৰ্টি সিহঁতে গোটেই সহযোগিতা কৰিছে যাতে আমাৰ ফৰেষ্টটো মানে প্ৰটেকশ্যন হৈ থাকে। এইটোৰ কাৰণে সকলোৱে কপাৰেশ্যন কৰিছে।